হাই গাইজ, এয়া মাহীয়ে বনাই আছে কি দেখিছে মাছ বইল মাছ আজি খাম আমি কচ মাছ বইল আৰু অকল ভাত আৰু এয়া একো ভাজি চাজি নাই। এয়া আমাৰ কাম চলি যাব। এতিয়া জোল আছে আৰু মাছ আছে আৰু কিহৰ আৰু এইফালে মাহী বনাই আছে। এইফালে একদম ধোঁৱা ওলাই আছে। দেখিছেনে মাছ কিমান ধুনীয়াকৈ সিজিছে। যেতিয়া বনাই হ'ব অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু সিজিয়ে তাৰপিছত আছে, সিজিবলৈ আৰু বাকী আছে 10 মিনিটমান 20 মিনিটৰ পিছত হৈ যাব। আৰু অকণমান জোলটো কমক, অকণমান ডাঠ হওক গ্ৰেভিটো। আৰু যেতিয়া হ'ব আৰু এতিয়া আমি খাম তেতিয়া লাষ্টত আপোনালোকক আমি টেঙা দি দিম, কাজি নেমু চেপি দিম তাত। এয়া টেঙা যেতিয়া আমাৰ খাব হ'ব তেতিয়া আপোনালোকক পাৰি ধুনীয়াকৈ দেখাম বাৰু। আমাৰ এইজনী বহি আছে এতিয়া, ভাত খাম কেতিয়া হ'বগৈ। বনাওঁতে লগ লাগি গৈছে। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোকে খবৰটো গম পাইছে আমাৰ কি হ'ল। মই সেইকাৰণে ঘৰতে আছোঁ এতিয়া। আৰু এইজনী মোৰ ভাগিন, তাইও আছে মোৰ লগত, আমাৰ ঘৰত থাকে। আহিছে মানে তাইৰ পৰীক্ষা হৈছে অনলাইন। কালি কি আছে পৰীক্ষা? কাইলৈ হিন্দী আছে। আমি দুইজনীয়ে খানা বনাই আছোঁ। মই যেতিয়াৰ পৰা আহিছোঁ খানা মানে মাহীয়ে খুলিব লাগে সেইটো কথা। আচলতে ভাইটি আৰু মই আছোঁ ন অকলে। এই আহিলত লগ এটা হৈছে। পাপা ডিউটিলৈ গ'লগৈ, যিহেতু মা ঢুকুৱা আজি এমাহেই হ'ল। সেইটো কাৰণে ডিউটি নগ'লেও নহয়, কাৰণ আগতেও আমাৰ ককা ঢুকাইছিলে। ককা ঢুকাওঁতেও পাপা ঘৰতে আছিলে, কাৰণ বহুত দীঘলীয়া হৈছে ন। বহুত দীঘলীয়া হ'ল আৰু উপায় নাই। ভগৱানে কি কৰি দিলে দেখিছেনে বাৰু আমাৰ লগত। এসপ্তাহ থাকি আকৌ এসপ্তাহ ল'ব মানে এনেকৈ থাকিব। ককাৰ যোনদিনাখন আমাৰ সকাম আছিলে ন, সেইদিনাখনে ৰাতিপুৱা মাৰ ঘটনাটো হৈ গ'ল। একদম কি কৰিব আৰু, মই এতিয়া উঠিলোঁ বুলি ন। যেনে আমি পালোহি বুলিহে। আমি যদি আগদিনাখন নাহিলোহেঁতেন নাপালোঁ হয় মাক। দুখ লাগিছে। মাৰো সপোন আছিলে আচলতে। ইউটিউব খুলিবলৈ এইটো মায়ে মোক কৈছিলে প্ৰথম, যে তই ইউটিউব খোল, ঘৰত এনেইহে থাকোঁ মই, তাতো এনেই থকা হয়, কিবাকিবি কৰি ইউটিউবকে খোল, নিজেও বিজি হৈ থাকিব পাৰিম। সেইটো কাৰণে মানে মাৰ ইচ্ছা আৰু মই ইউটিউব খোলাটো। ঘৰলৈ আহিলেও কয় যদি ভিডিঅ' বনাবি দিবি, তাত থাকিলেও কয় যদি দিবি। সেইটো কাৰণে মই মানে ইউটিউবটো খুলিলোঁ আৰু মাৰ আশাটো পূৰণ হওক বুলিয়ে আমি আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। ধন্যবাদ।